আজি এই গুণৰ উৎসৱ গুণোৎসৱ আজি ইয়ালৈ আহিবলৈ পাই মই যথেষ্ট সুখী অনুভৱ কৰিছোঁ, যথেষ্ট আপ্লুত হৈছোঁ। কাৰণ যিটো গুণোৎসৱ সেই গুণৰ যি সমাহাৰ সেই সমাহাৰ ইয়াত সুন্দৰভাৱে প্ৰদৰ্শিত হৈছে বুলি মই অনুভৱ কৰিছোঁ। কাৰণ গুণোৎসৱৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ গুণৰ প্ৰতিভাৰ নিৰ্ণয় কৰা হয়। আৰু ইয়াতে মানে অকল শিক্ষাৰেই যে শৈক্ষিক দিশটোৱে যে প্ৰতিফলিত হৈছে এইটো নহয়, ইয়াৰ উপৰিও ইয়াৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো সাংস্কৃতিক দিশ সেই সাংস্কৃতিক দিশতো যে ছাত্ৰ ছাত্ৰীসকল আগবঢ়া হয় সেই যথেষ্ট ইয়াত প্ৰতিফলিত হৈছে। কাৰণ কেলে এতিয়া এই গুণোৎসৱৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ তাৰ ওপৰতে আমি গুৰুত্ব দিওঁ। কাৰণ বৰ্তমান শিক্ষা ব্যৱস্থাটোৱে হ'ল এনে এটা ব্যৱস্থা যিটো শিক্ষা ব্যৱস্থা কেৱল গুণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয়। কোৱালিটি এডুকেশ্যন, যাক আমি কওঁ কোৱালিটি এডুকেশ্যন, নট দ্য কোৱান্টিটি। কোৱান্টিটিটো নহয়, কোৱালিটি হ'বই লাগিব। কাৰণ কেলে যেতিয়া কোৱালিটি থাকিব তেতিয়াহে আমি এই বৰ্তমানৰ বিশ্বখনৰ লগত নিজকে খাপ খাই তুলিব মানে নিজকে গঢ়ি তুলিব পাৰিম, নিজকে এডজাষ্ট কৰি তুলিব পাৰিম। কাৰণ ছাৰ্ভাইভেল অফ দ্য ফিটনেছ বুলি এটা কথা আছে, যোগ্য ভোগ্য বসুন্ধৰা। যি যোগ্য সিয়ে তিষ্ঠি থাকিব পাৰিব, অযোগ্যসকল তিষ্ঠি থাকিব নোৱাৰে। তাৰোপৰি বৰ্তমান যুগটোৱে হ'ল কম্পিটিটিভ ৱৰ্ল্ড। এই কম্পিটিটিভ প্ৰতিযোগিতামূলক যিটো যুগ, সেই প্ৰতিযোগিতামূলক যুগত গুণৰ জৰিয়তে নিজকে দৃষ্টি ৰাখিব পাৰিম বুলি আমি ভাবোঁ। তাৰোপৰি আৰু এটা কথা হ'ল কি যে এই গুণোৎসৱৰ জৰিয়তে আমাৰ যিটো শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটো অধিক গতিশীল কৰি তুলিবলৈ বিচৰা হৈছে। কাৰণ কেলে 1930 চনত আমাৰ এটা হেৰি আছে, ভাৰত চৰকাৰৰ এটা হেৰি আছে নিউ এডুকেশ্যন পলিচি। আৰু যিটো নিউ এডুকেশ্যন পলিচি 1930 চনৰ ভিতৰত ইমপ্লিমেণ্ট কৰিব বিচৰা হৈছে, তাৰ কাৰণে নিজকে উপযুক্ত কৰি গঢ়ি তুলিব লাগিব। কাৰণ বৰ্তমানৰ যিটো শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটো যথেষ্ট আমূল পৰিৱৰ্তন সাধন হ'ব। আৰু এই শিক্ষা ব্যৱস্থাটো গুণোৎসৱৰ জৰিয়তে এই শিক্ষা ব্যৱস্থা নিজকে যাতে উপযোগী কৰি গঢ়ি তুলিব পাৰি। কাৰণ 1930 চনত তেতিয়ালৈকে এই শিক্ষা ব্যৱস্থাটো যিবিলাক আমি বিষয় এতিয়া পঢ়ি আছোঁ সেই বিষয়বিলাক হয়তো ভৱিষ্যতে বেলেগ থাকিব যদিও বেলেগ বেলেগ ধৰণৰ ওপৰত থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ যিটো CBCS চিষ্টেম, চইচ বেছড ক্ৰেডিট চিষ্টেম, সেই আঁচনিত অন্তৰ্ভুক্ত হ'ব। ইয়াতে ছাবজেক্টবিলাকৰ চইচ কৰাৰ ক্ষেত্ৰতো ছাত্ৰ ছাত্ৰীসকলে বেলেগ বেলেগ কিছুমান দিশ অনুধাৱন কৰিব লাগিব। আজি যেনেকৈ আমি এই যিবিলাক গতানুগতিক যিবিলাক ছাবজেক্ট সেই গতানুগতিক ছাবজেক্টবিলাকৰ উপৰিও আমি নতুন নতুন কিছুমান বিষয় পঢ়িব লাগিব। এতিয়া কম্বিনেশ্যনবিলাকো বেলেগ হ'ব। এটা উদাহৰণস্বৰূপে ছায়েন্সৰ ষ্ট্ৰীমত যেনেকৈ আমি ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স এইবিলাক পঢ়োঁ ঠিক তেনেকৈ, কিন্তু তেতিয়া কিন্তু আমি আমাৰ কম্বিনেশ্যনবিলাক বেলেগ হ'ব। ফিজিক্সৰ লগত হয়তো থাকিব পাৰে মিউজিক। তাৰোপৰি পাৰফৰ্মিং আৰ্ট এতিয়া যিটো আমাৰ কলা সংস্কৃতিৰ যিখিনি আমাৰ প্ৰদৰ্শিত হ'ল সেইবিলাকো এটা বিষয় হ'ব। তাৰ লগত কম্বাইন কৰি থাকিব পাৰে কেমেষ্ট্ৰি নিচিনা বিষয়, মেথছৰ নিচিনা বিষয়, এনেধৰণৰ। আৰু সেইকাৰণে আমি গুণগত শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিবই লাগিব। আৰু বৰ্তমান আমাৰ অসমৰ যিটো শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটো মই যোৱাকালি এটা পাইছোঁ যে নামৰ এটা অনুষ্ঠানে চাৰ্ভে কৰিছিলে। তেতিয়া দেখা গৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ অসমত বিশেষকৈ এইটো